কবির উপদেশ কমন হুয়া হবে শুনা নৰ নাৰী কৃষ্ণ কথা বিনে একো নাহি উপকাৰী ঈশ্বৰৰ ইচ্ছা কলে দেখা কৰি মন বৈকুণ্ঠৰ ভকতক কৰয় পতন এতেকে আপোনাৰ ইচ্ছা হবে পৰিহৰি বান্ধৱ কৃষ্ণক মাত্ৰ ভজা যত্ন কৰি তেবে হইব অল্পতে সন্তুষ্ট কৃপাময় হৰি প্ৰীতি ভৈলে কিছু নাহিকে সংশয় তবু কৃষ্ণ দেৱৰ কান্ত ভক্ত ছয় মুখ্য আদি কৰি একো ইচ্ছা নকৰয় ভগতীৰ ফল তাৰা ভকতি কচাৱে নিৰন্তৰে ভাগৱতে এই অৰ্থ গাৱে আৰু গুণী চাবাকনি মিলাইলে বিঘাত ধৰ্ম